হেল্ল' ফ্ৰেণ্ডছ, মই ভাস্কৰ শৰ্মা। মই সকলোকে মোৰ চেনেল এডভান্স ষ্ট্ৰেটেজিলৈ স্বাগতম জনাইছোঁ। আজি এই চেনেলটোৰ মাধ্যমেৰে মই আপোনালোকক এটা ইম্পৰ্টেণ্ট ছেটিংছৰ বিষয়ে ক'ম। আপোনালোকে যদি চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল, প্ৰেছ দ্য বেল আইকন আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বৰ্তমান সমাজত আপুনি বাৰু নিজকে কিমানখিনি সুৰক্ষিত বুলি ভাবে? দিনক দিনে ৰেপ, হত্যা, ধৰ্ষণ, মাৰ্ডাৰ, এচিড এটাক এইবিলাক বাঢ়ি গৈ আছে। আমি দিনক দিনে নিউজ পেপাৰবিলাকত, নিউজ চেনেলবিলাকত সকলোবোৰ দেখি আহিছোঁ, শুনি আহিছোঁ এই ঘটনাবোৰ। গতিকে আমাৰ মহিলাসকল কোনোপধ্যে সুৰক্ষিত নহয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মই আপোনালোকক এটা ছিকিউৰিটি অপশ্যনৰ বিষয়ে ক'ম। এই ছিকিউৰিটি অপশ্যনটো আপোনালোকৰ নিজৰ স্মাৰ্টফোনটোতে লুকাই আছে, আপোনালোকে হয়তো বহুতেই নাজানে। এই ছিকিউৰিটি অপশ্যনটো হৈছে ইমাৰ্জেঞ্চি SOS। ইয়াৰ ফুল ফৰ্ম নাই যদিও ইয়াক বহুতে ছেভছ আৱাৰ চ'লছ বুলি কয়, নতুবা ছেভছ আৱাৰ শ্বিপছ বুলি কয়। SOSটো হৈছে এটা কোড। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ এক্টিভ কৰিব লাগে মই আপোনালোকক মোবাইলৰ দ্বাৰা দেখুৱাম আজি। তাৰ আগতে মই ইমাৰ্জেঞ্চি SOSৰ বিষয়ে কিছু কথা ক'ব বিচাৰোঁ। যেতিয়া আপুনি কিবা বিপদত পৰে তেতিয়াহে আপুনি ইয়াৰ ইমাৰ্জেঞ্চি SOSৰ ব্যৱহাৰ কৰিব। যেতিয়া তেতিয়া ধেমালি বা ফূৰ্তি কৰিবলৈ কেতিয়াও ব্যৱহাৰ নকৰিব, কাৰণ ইয়াত এখন কণ্টেক্ট লিষ্ট থাকে। কণ্টেক্ট লিষ্টত আমি সেইবোৰ নাম্বাৰে এড কৰিম যিবিলাক ক্ল'জ, নতুবা পুলিচ ষ্টেচন বা ক্ৰাইম ব্ৰাঞ্চৰ নম্বৰ আমি এড কৰিব পাৰোঁ, আৰু যিসকলক মানে সহজতে বিপদৰ সময়ত পোৱা যায় তেওঁলোকৰ নাম্বাৰহে আমি এড কৰিম। গতিকে নাম্বাৰবোৰ আপোনালোকে বন্ধু বান্ধৱী নাম্বাৰবোৰ দিওঁতে অকণমান মানে ভালদৰে চালি জাৰি চাই এড কৰিব, আৰু তেওঁলোকক কথাবোৰ জনাই দিব যে মই তোমালোকক SOSত লিষ্টত এড কৰিছোঁ, গতিকে বিপদৰ সময়ত সহায় কৰিবা। এনেকৈ সকলোকে জনাই ৰাখিব। এই SOSটো কেনেকৈ এক্টিভেট কৰে মই আপোনালোকক আজি দেখুৱাম। গতিকে বলকচোন চাওঁ। বন্ধুসকল, প্ৰথমতে মোবাইলৰ ছেটিংছত যাব। মোবাইলৰ ছেটিংছত গৈ ইয়াতে লিখিব ইমাৰ্জেঞ্চি SOS। ইমাৰ্জেঞ্চি SOS। চাওঁ ইয়াতে আহি গ'ল ইমাৰ্জেঞ্চি SOS। ওপৰৰ ইমাৰ্জেঞ্চি SOS ৰেড কালাৰ, এইটো ক্লিক কৰিব। মই অলৰেডি এই ছেটিংছবিলাক কৰি থৈ দিছোঁ, আপোনালোকক দেখুৱাম। ইয়াতে লিখা আছে চাওক, ইমাৰ্জেঞ্চি SOS ৰেপিডলি প্ৰেছ দ্য পাৱাৰ বাটন 5 টাইমছ টু চেণ্ড এ SOS টেক্সট মেছেজ উইথ ইয়'ৰ লোকেশ্যন টু ইয়'ৰ ইমাৰ্জেঞ্চি কণ্টেক্ট। মোৰ মোবাইলত, মোৰটো হৈছে ৰেডমি মোবাইল। ৰেডমিত 5 বাৰ পাৱাৰ বাটনটো প্ৰেছ কৰিলেহে এইটো এক্টিভেট হয়, ইমাৰ্জেঞ্চি SOSটো এক্টিভেট হয়। বেলেগ মোবাইলত ধৰক 3 বাৰ হয়, কিছুমান মোবাইলত 3 বাৰ, কিছুমান 4 বাৰ, ডিপেণ্ড কৰে মোবাইলৰ ওপৰত। এইটো আপুনি চাই ল'ব। ইমাৰ্জেঞ্চি কণ্টেক্ট চাওক, ইয়াতে ইমাৰ্জেঞ্চি কণ্টেক্টটো এড কৰিব লাগিব। মই ইয়াত এড কৰিছোঁ, 2জন বন্ধুৰ মই দিছোঁ, মোৰ ৱাইফৰ নাম দিছোঁ আৰু এজন বন্ধুৰ নাম দিছোঁ। তলত আপুনি চাওক এড বাটনটো, ইয়াতে এড কৰি ল'ব পাৰিব। আপোনাৰ কণ্টেক্ট লিষ্টৰ পৰা এড কৰি ল'ব ইয়াতে এড অপশ্যনটোত গৈ। তাৰপিছত তলত আছে এইটো চেণ্ড অল কল হিষ্ট্ৰী। চেণ্ড কল হিষ্ট্ৰী এইটো অন কৰি ৰাখিব, এইটো বাটনো। চেণ্ড দ্য কল হিষ্ট্ৰী ফৰ দ্য লাষ্ট 1 hour টু ইয়'ৰ ইমাৰ্জেঞ্চি কণ্টেক্ট। যদি কিবা বিপদ হয় আপুনি তেতিয়া ইমাৰ্জেঞ্চি কল হিষ্ট্ৰীবিলাক বন্ধুলৈ গুচি যাব। এইটো চাওক প্ৰাইভেচি পলিচি। প্ৰাইভেচি পলিচিটো ইয়াত একো নাই বাৰু, জাষ্ট এবাৰ এনেই পঢ়ি ল'ব। তলত আছে প্ৰাইভেচি পলিচি। এইটো আমাৰ ছেটআপটো হৈ গ'ল। এতিয়া আপুনি কি কৰিব লাগিব, মোবাইলটো আপোনাৰ পাৱাৰ বাটনটো এবাৰ অফ কৰি জাষ্ট লক কৰি 5 বাৰ ইয়াত মই টিপি দিম। 5 বাৰ প্ৰেছ কৰি দিম, দিয়াৰ লগে লগে এইটো SOSটো এক্টিভেট হৈ গ'ল। চাওক SOS ওপৰত, একেবাৰে ওপৰত চাওক SOS, এইটো এক্টিভেট হৈ গ'ল মোৰ মোবাইলত। এতিয়া ছেটিংছত যাব। এবাৰ ছেটিংছত গৈ পাছৱৰ্ড এণ্ড ছিকিউৰিটি চাওক, এইটো পাছৱৰ্ড এণ্ড ছিকিউৰিটি ইয়াত গৈ তলত আহিলে চাওক ইমাৰ্জেঞ্চি এলাৰ্ট, ইমাৰ্জেঞ্চি SOS অপশ্যনবিলাক ইয়াতে আছে। ইমাৰ্জেঞ্চি এলাৰ্টৰ আহিলেও এইকেইটা গোটেইকেইটা অন হৈ থাকিব লাগিব। তলৰ এইটো চাওক এভৰি 2 minutes বুলি দি থ'ব। এভৰি 2 minutesৰ মূৰে মূৰে এইটো ৰিমাইণ্ড কৰি থাকিব। এইটো এলাৰ্টৰ ৰিমাইণ্ডাৰ হয়। নেক্সট, এই সকলোবোৰ অপশ্যন আপুনি অন কৰি ৰাখিব। ইমাৰ্জেঞ্চি SOS অন হৈ গৈছে। এইটো টাৰ্ণ অফ কৰে, একেবাৰে ওপৰত যাব, চাওক ওপৰত গৈ ইয়াতে অ'কে কৰি দিব, টাৰ্ণ অফ। তেতিয়াতো ডিএক্টিভেট হৈ যাব। আৰু যদি এক্টিভেট কৰে আকৌ তেনেকৈ 5 বাৰ প্ৰেছ কৰি দিব মোবাইলটো, পাৱাৰ বাটনটো 5 বাৰ, একেলগে 5 বাৰ, লাহে লাহে নহয়, একেলগে
5বাৰ প্ৰেছ কৰিলে এইটো অট'মেটিক এক্টিভেট হৈ যাব এতিয়া মই পাৱাৰ বাটনটো 5বাৰ প্ৰেছ কৰিম এনেকুৱা এটা মেছেজ আপোনাৰ বন্ধুসকললৈ যাব ইয়াতে লিখা আছে ইউ আৰ মাই ইমাৰ্জেঞ্চি কণ্টেক্ট আই নিড হেল্প দিছ ইজ মাই এপ্ৰক্সিমেট লোকেশ্যন ইয়াত লোকেশ্যনটো আহি যাব লোকেশ্যন ইনফৰমেশ্যন উইল বি আপডেটেড ইন ৰিয়েল টাইম while the emergency SOS feature is active. Remember that the person who need help might not be able to return your call. I have no call history for that last 1 hour. যদি কোনো কল হিষ্ট্ৰী নাথাকে ইয়াৰ কল হিষ্ট্ৰীবিলাক নাহে গতিকে ইয়াত লোকেশ্যনটো মই এতিয়া প্ৰেছ কৰি দিম চাওক এইটো লোকেশ্যন এনেকুৱা হিচাপত লোকেশ্যনটো আহি যাব ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি কোনখিনি জেগাত থাকে আপোনাৰ একজেক্ট এড্ৰেছটো কি সকলোখিনি ডিটেইলছ ইয়াত আহি যাব সকলোবোৰ ডিটেইলছ সকলোবোৰ বন্ধুলৈ অট'মেটিক শ্বেয়াৰ হৈ যাব গতিকে যিবিলাক নাম্বাৰ আপুনি দিয়ে আপুনি ক্ৰাইম ব্ৰাঞ্চৰ নাম্বাৰো ইয়াতে এড কৰি ৰাখিব পাৰে বা যিবিলাক ইমাৰ্জেঞ্চি নাম্বাৰ ইয়াতে এড কৰিব সকলোলৈ লোকেশ্যনটো গুচি যাব এইটো যিকোনো টাইমতে আপুনি ধৰক কোনো ধেমালি কৰাৰ কাৰণে প্ৰেছ নকৰিব কাৰণ ইয়াতে যিবিলাক কণ্টেক্ট দিয়া হয় সেই সকলোবোৰ ইমাৰ্জেঞ্চি কাৰণতে দিয়া হয় কাৰণ বাৰে বাৰে যদি প্ৰেছ কৰি থাকে আপোনাৰ বন্ধুসকললৈ এইবোৰ মেছেজবোৰ গৈ থাকিব তেখেতসকলেও মানে বাৰে বাৰে চাই সিহঁতে আমনি পাব গতিকে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আপুনি দিব ইয়াতে আপুনি আপোনাৰ নিয়াৰ পুলিচ ষ্টেচনৰ নম্বৰ এড কৰিব পাৰে গতিকে ফ্ৰেণ্ডছ মই আশা কৰিলোঁ আপোনালোকে প্ৰচেছটো ভালদৰে বুজি পালে আপোনালোকে নিজৰ মোবাইলটোত এই অপশ্যনটো ছিকিউৰিটি অপশ্যনটো এক্টিভেট কৰি ল'ব আৰু নিজকে নিৰাপদে ৰাখক আৰু আনকো নিৰাপদে ৰাখিব যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এইদৰে সাহস আৰু ধৈৰ্যৰে আগবঢ়াওক কৰি ৰাখক এনেকুৱা এটা কাম যিটো নেকি সকলোৱে কৰিব বিচাৰে আপোনাৰ নিচিনা থেংক ইউ ফৰ ৱাচিং